হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ যোনজনাক ইউটিউব চেনেলটিলৈ। আজি আমি যাইছোঁ অলপমান ফুৰিবলৈ, কিন্তু ক'ত যাম আমি প্লেনিং কৰা নাই। আপোনালোকে ভিডিঅ'টো চাই থাককচোন। এতিয়া 11টাই বাজিল, কি হয় হাজোত এনেও যাম বুলি ভাবিছোঁ। চাই থাকক ভিডিঅ'টো। চ' মোৰ লগত আছে আমাৰ দাদা। মজা মজা, লেটছ গ' গো। এনেকৈ আহি পাই গ'লোঁ তেল ডিপ, কাৰণ প্ৰথমতে আমি গাড়ীখনক খুৱাই লওঁ। চ' ফাইনেলি আমি তেল চেল ভৰাই ডিচাইড কৰিলোঁ যে আমি যাম এতিয়া হাজোত। হাজো বুলি নহয়, আৰু বহুত ঠাইত যাম আমি ফুৰিব। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। এইবাৰ নহয়, আমি যাই থাকোঁ হাজোত, কিন্তু আমি ভ্লগ কৰা নাছিলোঁ। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। চ' ৰাস্তাৰ কাম চলি আছে ইয়াতে। এনেই দেৰি হৈছে আমাৰ তাতে, আৰু এইফালে ৰেল গেট পচি। আহি পাই গ'লোঁ আমি ৰঙিয়াৰ বিখ্যাত কলেজখন। এইখন কলেজ আমাৰ অসমৰ চুকে কোণে মানুহে জানে আৰু ৰঙিয়া কলেজ। ভাই এটা কথা গম পাইছে না? কি ভাই? আগৰ সেই মজাটো নাই এতিয়া। হয় দেই, আগতে এবাৰ পুৱাতে 6টামান বজাতে গা চা ধুই পেলাই হাজোঁ। এতিয়া সেই মজা নাই। এই লগৰ ছোৱালী এটাক ফোন মাৰিলোঁ যে, অঁ, সিহঁতে বোলে পুৱা 6টাতে গৈছি। বাপৰে বা, হাজোত দেখিছে হয়নে? যাই নাপুহি জানোবা। আৰু এবাৰ আধাশত দেখিছি। অঁ দে, ভিডিঅ'টো চাই থাকিবি, আমিও যাই আছোঁ লাহে লাহে। অঁ দে। দিলোঁ দেই কালেকশ্যন, ফাৰ্ষ্ট কালেকশ্যন এটা পালোঁ আহি কি। আৰু বহুত আছে আগত, দেখাম আপোনালোকক, চাই থাকিবি। হাজো বুলি ক'লে 18টামান কালেকশ্যন আছে ৰাস্তাত। চাকৰি কৰি আহি পালোঁ দেই হাজো ফাইনেলি। এতিয়া যাম আমি হাজো পুৱা মক্কা। চাই থাকক ভিডিঅ'টো। এতিয়া ফাইনেলি পাই গ'লোঁ হাজোৰ পুৱা মক্কাৰ গেটখন। আমি ওপৰলৈ উঠি যাই আছোঁ, আপোনালোকে চাই থাককচোন কি হয়। ইফালেদি পিকনিক স্পট যাব পাৰি, কিন্তু এতিয়া আমি নাযাওঁ। প্ৰথমতে ওপৰৰ পৰা আহোঁ, পিছত যাই আছোঁ। ঘূৰে দি নাযাওঁ বয়া যাম ধন। Good night. এবারে এপ্লাই যাম।
হে গাইছা হাতে বহুত দেৰি হৈ গৈছে তাৰমানে এতিয়া যাবাই নোৱাৰিলোঁ আমি ফিৰি আহিব লগা হ'ল ইফালেও যাম সিফালেও যাম ছাৰৰ সহায় যামেই যাম ঠে এতিয়া একবাৰ পিকনিক স্পটৰ পৰা ওৰা কি হৈছে তাতে চাওঁ জোল হ'লেও হ'ব চকীখন নালাগে মোক তোল হ'লেও হ'ব আৰু মাংস যদি খতম অলপ জোল হ'লেও হ'ব পকি জান দি মোৰ ভুল হলো হ'ব চকীখন নালাগে মোক তুল হলো হ'ব স্লিম ফিট নহলে মোক ভুল হলো হ'ব আৰু মাংস হলে খতম অলপ জোল হলো হ'ব বেছি ফালা নাই বেৰতে কেন্দেই ভালি আছে এইবাৰ দেখা নাই নহয় ভোক লাগছে মানে ভাল লাগছে মানে ভোক লাগছে এই দেখা দিছে হবে এফালে যাম নলবাৰী যাম এইটো হৈছে হাজোৰ পাহাৰমালা চক সকলোৱে জানে তথাপি কৈ দিছোঁ আৰু এই মাছ ল'ব নেকি বাইদেউ মাছ ফ্ৰেছ মাছ কি আছে কি পৰঠা দিয়া ৰোল আছে পৰঠাই দিয়ক So guys, আহি বিৰাট ভোক লাগিল কিবা এটা খাই লওঁতে সৰুকে কি খাবি পৰঠা অৰ্ডাৰ দি পৰঠা খাবি নেকি চ' ডাঙৰ দোকানত ৰখা নাই আমি এনেকুৱা দোকানত খাই ভাল লাগে মানে খাইছা কমকৈ খা ময়ো খাওঁ দে গাইছ লগ পাইছোঁ হা কি হৈছে মুখামুখি এতিয়া এটা মস্ত ডাঙৰ এক্সিডেণ্ট হ'ল আপোনালোকে দেখিছেই বাৰু আগৰ ক্লিপটোত ইমান উৎপাত কৰি আছে এই ৰাস্তাটোত মানে নতুনকৈ বনোৱা হাজোৰ ৰাস্তাত বাপৰে বাপ ৰেচিং প্ৰতিযোগিতাই হৈছে এনেকুৱা মানে বাইকবোৰ ইমান স্পীডত আহি আছে কৃষ্ণ কলিয়া চ' এনেকৈ হাজোৰ পৰা আহি অলপমান ঘৰত ৰেষ্ট লৈ চাহ পানী খাই কিনে ৰিজুলৰ তাতে খবৰ ল'বালোঁ ৰিজুলে তাতে আহি পেলাই দেখা পালোঁ কি কাৰখানা চলি আছে এইটো কি বস্তু খাৰা কৰি দিছে নাছে কিয় মাছৰ কাৰ্টনৰ কিন্তু বেলেগ বনাইছে দক এইবোৰ কাটি আছে এইজনে মিস্ত্ৰী দাদা এইটো কেইদিন লাগিল বনাওঁতে এইটো দিন মানে 3 দিনমান হ'ল দিনটো কৰা এইটো অঁ সময় 1 ঘণ্টা 2 ঘণ্টা এনেকুৱাকৈ আৰু বনাই আছোঁ বাকী ইয়াতে কেনেকুৱা ধৰণৰ ফেচিলিটি হ'ব ইয়াত এইটো আপোনাৰ দৰমুখ হ'ব এখন গেট ইয়াত গিৰিল হ'ব এইখিনিত গিৰিল হ'ব এনেকুৱাকৈ ইয়াত ফুলৰ টাব হ'ব ইয়াত ডাইনিং টেবুল হ'ব এখন চব কাৰ্টনৰে হ'ব কাৰ্টনৰে হ'ব ইয়াত ডাইনিং টেবুল এখন হ'ব ইয়াত ডাইনিং টেবুল এখন হ'ব ইয়াত লাইট হ'ব ইয়াত লাইট হ'ব এইটো ঘৰৰ মুধা এল টাইপৰ হ'ব এনেকৈ আৰু কালাৰিং হ'ব কালাৰ হ'ব ন এইটো কালাৰ নাথাকে আৰু নাথাকে বেলেগ বাকী আৰু কেইদিনমানৰ পিছত কমপ্লিট হ'ব 3-4 দিনত কমপ্লিট হৈ যাব বাকী যেতিয়া কমপ্লিট হয় তেতিয়া আৰু এটা ভিডিঅ' বনাই দিম আৰু আপোনালোকে চাব পাৰিব দিয়ক নিশ্চয় তো গাইজ আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' এটাত লগ পাম আজিলৈ বাই